Good morning guys and welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে কুশলে আছোঁ। নতুন ব্লগ আৰু নতুন ভিডিঅ'ৰ লগত। আজি আমি ফুৰিব যাম, মানে ক'বলৈ গ'লে অলম'ষ্ট হাফ লণ্ডনে ফুৰিব যাম, বাট আমি মষ্ট প্ৰবেবলি নামি নাযাওঁ গাড়ীৰ পৰা, বিকজ আপোনালোকক মই কৈছোঁৱে মাৰ গাটো ভাল নাছিলে। চ' মাৰ গাটো ভাল নথকাৰ কাৰণে আমি মায়ে ভালকৈ চাবলৈ পোৱা নাছিলে বস্তুখিনি। মায়ে বেছি জেগা আমাৰ লগত ফুৰিব পৰা নাছিলে। অলম'ষ্ট আধা জেগা মই আৰু মেৰী বৌয়ে ফুৰিছিলোঁ। তাৰপিছত গৈ পেলাই এতিয়া তাৰ পৰা অহাৰ পিছত আমি লাইক দেউতাৰ লগত কালি গ'লোঁ, তাৰপিছত ফুৰি মেলি আহি পেলাই দেন মেৰী বৌৰ দেউতাক, মই আৰু দেউতা আমিকেইটাই গৈছিলোঁ। চ' আজি আমি ভাবিছোঁ যে এনেকৈ যাম বুলি দুটামান জেগা, অলম'ষ্ট লণ্ডন বুলিয়ে ক'ব পাৰি আৰু সেইকেইটা জেগালৈ যাম। চ' সেইকেইটা জেগা আমি মা, দেউতা, মই, মুন দাদা, মেৰী বৌ দেউতাক আমিকেইটা যাম আৰু। তো আমি সেইটো কাৰণে আমি টেক্সি এখন বুক কৰি লৈছোঁ। সেই টেক্সিখনত আমি গোটেইকেইটা একেলগে যাম আৰু। চ' আমাক সেইখনে মানে লাইক আপোনাৰ কিমান, সেই এখন টেক্সি 4 ঘণ্টাৰ কাৰণে বুক কৰোঁতে আমাৰ ফালে 35,000 চামথিং। ঠিক আছে, বহুত বেছি, ইয়াত বহুত এক্সপেঞ্চিভ হয় বস্তু। তো সেইখিনি লৈছে। তো সেইখিনি লোৱাৰ পিছত এখন বুক কৰিলোঁ, বুক কৰি পেলাই এখন 4 ঘণ্টাৰ কাৰণে এতিয়া ফুৰিম। তো তাহাঁতি 10 মিনিটৰ আমাক ব্ৰেক দিয়ে, মানে তো 10 মিনিটৰ কাৰণে আপুনি নামি গৈ পেলাই আপুনি ফুৰি মেলি আহিব পাৰে, ঠিক আছে। চ' সেই তেনেকুৱা আৰু। এতিয়া মানে আমি তেনেকৈ এতিয়া ওলাই যাব লৈছোঁ ঘৰৰ পৰা, মই, মেৰী বৌ, মা, মুন দাদা, দেউতা, আৰু আমি হেৰিলৈকে যাম এতিয়া, মেৰী বৌৰ দেউতাক যোনখন হোটেলত আছে, তো সেই হোটেলখনলৈকে যাম। সেই হোটেলখনৰ পৰা আমি লাহেকৈ আৰু সেই গাড়ীখন আহিব, গাড়ীখনত যাম আমি। চ' সেয়াই আৰু আজিৰ ব্লগটো সিমানেই থাকিব। মষ্ট প্ৰবেবলি আমাক যদি গাড়ীৰ পৰা নামি যাওঁ বা নাযাওঁ, তো আপোনালোকক মই যিমান পাৰোঁ দেখাব ট্ৰাই কৰিম আৰু। তো চাই থাকক, আৰু আশা কৰোঁ আপোনালোকে লাষ্ট ব্লগটো চাই ভাল পালে, ঠিক আছে। চ' যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব নাপাহৰিব, আৰু কমেণ্টছো কৰি দিব। তেতিয়া মই মোৰ যদি কিবা ভুলো হৈছে বা হেৰিও হৈছে মই গম পাম তেতিয়া ন, মানুহে যিহেতু ভুলৰ পৰাই শিকে। তো সেয়াই এতিয়া আমি যাব লৈছোঁ আৰু। মা আজি বহুত দিনৰ মূৰত যাবলৈ লাগিছে, কেনেকুৱা লাগিছে তোমাৰ ফিলিংটো? ভাল লাগিছে। ঠাণ্ডা লাগিছে নি? নাই, ঠাণ্ডা লগা নাই। আৰু এতিয়া আমি যাবলৈ লৈছোঁ, আজি ফুৰিম। আজি অলম'ষ্ট সেয়াই, ইহঁতি দাদা বৌ ইহঁতি তাতে আছে। কিয় কাৰণে ৰখি আছোঁ ন? বুবলু দেউতাকে ফোন কৰিছে। ঠিক আছে দিয়ক, মই আপোনালোকক দেখাই থাকিম যিমান পাৰোঁ। চ' গাইজ, আমি এতিয়া গৈ আছোঁ টেক্সিখন বিচাৰি দৌৰাদৌৰিকৈ। মোৰ টয়লেট লাগিলে, চ' দৌৰাদৌৰিকৈ কৰিবলগীয়া হ'ল। তো এতিয়া টেক্সি বিচাৰি গৈ আছোঁ আমি দৌৰি চব। চ' গাইজ, আমি এতিয়া টেক্সিত উঠিলোঁ। কেনেকুৱা লাগিছে ভিক্টোৰিয়া মেমৰিয়েল আৰু বাকিংহাম পেলেচ চাই? ভাল লাগিছে। এয়া আমাৰ অদ্ভুত প্ৰাণীটো
আমি সব গৈ আছোঁ আমি অলৰেডি চালোঁ কালি আজি মাৰ কাৰণে হেৰি কৰি আছোঁ চাই দিব চ' গাইজ এইখিনি আমি কালি চাউলি থাকিছিলে চাইছিলোঁ বাট ইমানো হেৰি হোৱা নাছিলে এয়া মা এয়া ভিক্টৰিয়া মেমৰিয়েল মা কেনেকুৱা লাগিছে চাই দেউতাৰ মেৰী কেনেকুৱা লাগিছে চাই Leave me, baby, don't wanna fall again. This just hurt me. So guys, this is the Westminster Abbey. আমি এতিয়া Westminster Abbey আহিছোঁ আহিব ৰ'বা তো আমি এতিয়া Westminster Abbey আহিছোঁ it's a Catholic church. তো আমাৰ লগত গাইডজন গৈ আছে তেওঁ এই বস্তুটো বুজাই গৈ আছে মই যিমান পাৰোঁ আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম So he wasn't our king. জেগা ট্ৰাফালগাৰ স্কোৱাৰ য'ত শ্বাহৰুখ খানৰ মুভি শ্বুটিং কৰিছিলে মানে শ্বাহৰুখ খানৰ অকল মুভি নহয় মষ্ট অফ দি বলিউড মুভিজ তাতে শ্বুট কৰিছিলে চ' গাইজ ইয়াতে শ্বাহৰুখ খানৰ গান শ্বুটিং কৰিছিলে জব তক হে জানৰ আৰু বহুত মুভিজৰ আৰু গাইজ আমি ইয়াতে কিবা এটা খাই ল'লোঁ আমাৰ বহুত ভোক লাগিছিলে সেইটো টাইমত গাইজ আমি এতিয়া গৈ আছোঁ ঘৰলৈ আৰু সেয়াই ফুৰিলোঁ আজি সৰু সুৰাকৈ গাড়ীতে মই আপোনালোকক যিমান পাৰোঁ দেখাবলৈ ট্ৰাই কৰিছোঁ দেখাই দিছোঁ মানে চ' এতিয়া আমি ঘৰ গৈ আছোঁ ঘৰ গৈ একেবাৰে আপোনালোক গাইজ আমি জাষ্ট আহি ঘৰ পাইছোঁহি আজিতো বহুত বেছি টায়াৰিং ডে আছিলে ইউ ন' বহুত বেছি আমি গাড়ীত গৈছোঁ যদিও মানে লাইক বাৰে বাৰে গৈ এটা ষ্টপেজত নামি সি মানে যিজন আমাৰ গাইড আছিলে তেওঁ বুজাইছিলে তো সেইটো বহুত বেছি টাফ আছিলে মানে মোৰ কাৰণেতো বহুত বেছি টাফ মানে মই হয়তো একেলেঠাৰিয়ে গাড়ীত বহি থাকিব পাৰিম আৰু নহ'লেতো গৈ থাকিব পাৰিম মানে কি ক'লোঁ মই হয়তো একেলেঠাৰিয়ে গাড়ীত বহি থাকিব পাৰিম আৰু নহ'লেতো গাড়ীত নবহাকৈ খোজকাঢ়ি গৈ থাকিব পাৰিম মানে সেই এবাৰ ৰখা এবাৰ হেৰি কৰা মই বহুত বেয়া পাওঁ ঠিক আছে তো আৰু ছেকেণ্ডলি কি হ'ল আমাৰ কাৰণে মানে আজি হেৰিটো অকণমান মানে বিট বৰিঙো হ'ল বুলি ক'ব পাৰি বিকজ কিয় জানে মানে লাইক চাব হা আমি বস্তুবোৰ চাব বিচাৰোঁ বাট আৰু সেইখিনিৰ ওপৰত জানিবও বিচাৰোঁ বাট ইউ ন' ব্ৰিটিছ কিছুমান বস্তু আমি এনেকৈ চাব ভাল নালাগে মানে ভাল লাগে নালাগে বুলিও নকওঁ লাইক এনেকুৱা হয় ন যে কিছুমান বস্তু আমাৰ ইণ্ডিয়াৰ পৰা অনা এনেই এটা ইম'চনেল হেৰি এটা থাকে ন চ' মানে এনেকুৱা আমি চালোঁ চাই পেলাই সি আৰু গোটেইখন গাবলৈ আৰম্ভ কৰে আৰু সেইটো কাৰণে মানে অকণমান বৰিং হৈ যায় মানে আৰু ডাইৰেক্ট শ্বৰ্টকৈ কৈ থৈ দিলেই হয় ন শ্বৰ্টকৈ কৈ থৈ দিলে মানুহৰ কাৰণে ইজি হয় আজিকালি কোনেও ইমান শুনি নাথাকে আৰু যদি আমি জেগাটোৰ কথা নিজেও গুগল কৰি চাওঁ আমি নিজেই গম পাম ন তো সেনেকুৱাই আৰু চ' সেনেকৈ দিনটো বৰ গ'ল আৰু 4 ঘণ্টা ধেমালি নেকি 4 ঘণ্টা মানে সি সেই কথাখিনি কৈ টাইমটো পাৰ কৰি দিলে মানে আৰু 4 ঘণ্টাত 30 কিমান থাউজেণ্ড লৈছিলে 37,000 চামথিং লৈছিলে ধেমালি নেকি কওকচোন তো সেয়াই দেউতাহঁতেও অলপ বৰিং পালে মানে বস্তুটো আৰু চ' গ'ল কথা গ'ল সেইখিনি ফুৰি মেলি আহিলোঁ আহি মেলি আমি দেন ঘৰ সোমাইছোঁ বহুত দেৰিকৈ ঠিক আছে আহি মানে ঘৰ সোমাইছোঁ বহুত দেৰিকৈ দেন খানা চানাটো আমি হেৰিয়ে কৰি আহিলোঁ বাহিৰতে খাই আহিলোঁ মানে দেউতাই মায়ে খালে আহি মুন দাদাই নাখালে তাৰ কিবা খোৱাৰ টাইমিং থাকে অৰ চামথিং আই ডণ্ট ন' চ' মইতো খালোঁ তাতে 5 ষ্টাৰ হোটেল এখনত গৈ পেলাই ইহঁতি সোমোৱাই দিলে ইহঁতি মেৰিহঁতেতো খায় এতিয়া মোক দিলে আপোনালোকৰ প্লেটাৰ এখনত আপোনাৰ ৰোল 2টা তাৰ লগত শাক পাচলি এসোপা
ঠিক আছে শুনিবলৈ অদ্ভুত লাগে কিন্তু আই এম বিং অনেষ্ট আৰু জানে মানে লাইক শাক পাচলি হ'ব আৰু চিপছ এখিনি তো মই এতিয়া শাক পাচলিখিনি তেনেকৈ সুধাকৈ খাই পোৱা নাই খালোঁ আৰু পেটো ভৰিলে কিন্তু পেটৰো অপকাৰ নকৰিলে ভগৱানে কোৱাত কিন্তু মানে সেয়াই জানে ন মানে ৰোলটোৰ লগত শাক পাচলি চিপছ কেনেকুৱা লাগিব মানে বৰ বেলেগ বেলেগ ধৰণৰ মানে খালোঁ আৰু অকণমান টেষ্ট কৰিব লাগে ন বেলেগ বেলেগ জেগাৰ বস্তু আৰু তেনেকৈ চ' সেয়াই আৰু সেইখিনি আজিৰ দিনত আমি কৰিলোঁ মেলিলোঁ আপোনালোকক যিমানখিনি পাৰোঁ মই শ্বৰ্টকৈ দেখাবলৈ ট্ৰাই কৰিছোঁ মানে যিমানখিনি ফুৰিলোঁ আৰু বাকিংহাম পেলেচ আমি দুবাৰ গ'লোঁ এবাৰ মাক লৈ যোৱা হ'ল আৰু বেচিকেলি মানে মই হেপী মায়ে ফুৰিব পালে দেউতাই ফুৰিব পালে বিকজ মায়ে এইকেইদিন গা বেয়া কাৰণে ওলাই যাব পৰা নাছিলে আৰু মাৰ কাৰণে দেউতা সোমাই থাকিবলগীয়া হৈছে মই গোটেইখন ফুৰি আছোঁ লাইক বেয়া লাগে ন যিমান যি হ'লেও আৰু মানে আহিছোঁ গোটেইকেইটা একেলগে দেউতাই ইমানখিনি কৰি আনিলে তো মা দেউতাই ফুৰিব যেতিয়া পৰা নাই চ' সেয়াই আৰু মই আজিৰ ট্ৰিপটোৰ কাৰণে ভালো লাগিলে চ' কাইণ্ড অফ বৰিঙো হৈ গ'ল কিন্তু সেয়াই আৰু গৈ মেলি ফুৰি মেলি চ' এতিয়া আমি অলপ আগত ঘৰ আহিছোঁ ঠিক আছে চ' সেয়াই আজিৰ দিনটোৰ ব্লগত ইমানখিনিয়ে আছিলে চ' হোপ আপোনালোকে চাই ভাল পাব আৰু আগৰ ব্লগকেইটা চাইও ভাল পাইছে আৰু আহিবলগীয়াকেইটাও চাই ভাল পাব আপোনালোকে যিমানখিনি মৰম দিছে সেইখিনি কাৰণে মই ফৰএভাৰ গ্ৰেটফুল চ' সেয়াই মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকে ফাৰ্ডাৰ যিখিনি মোৰ ভিডিঅ'জ আহি থাকিব ন সেই ভিডিঅ'জখিনি ন'টিফিকেশ্যন পাই থাকে আৰু ডাইৰেক্টলি চাব পাৰে মোৰ ভিডিঅ'টো চ' সেয়াই এইখিনিয়ে কথা আজি চ' লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আৰু কমেণ্ট কৰি দিব য়েছ মই যদি কিবা ভুল কৰিছোঁ তাতে বা ভুল কিবা যদি হেৰি কৰিছোঁ তাৰ কাৰণে মোক মাফো কৰি দিব প্লাছ কমেণ্টত জনায়ো দিব যেনেকৈ মোক লাইক এই ৰিচেণ্ট ভিডিঅ' এটাত কোনোবাই কৈছিলে যে কেমেৰাটো ইমান ঘূৰিছে মূৰ ঘূৰাই গৈছে আৰু ঘূৰিবই ন এইখন লণ্ডন হয় ইয়াত এটা ছাইডে লৈ থাকিলে নাথাকেই মানে লাভ নাই মানে ঘূৰিবই লাগিব আৰু তো তেওঁ শ্ল'কৈ চাব লাগিব তেতিয়াহ'লে মোৰ ভিডিঅ'টো বুজিছে ন তো সেয়াই তেনেকুৱাই আৰু বাকী সেইখিনিয়ে আজিৰ কথা চ' see in the next vlog